গুড ইভিনিং সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আবেলি সময়। এয়া দেউতা মা আহিছিলে আজি আমাৰ ঘৰলৈ। এয়া মা এতিয়া যাবলৈ ওলাইছে। এয়া মোৰ ভতিজা, এয়া হৈছে মোৰ দেউতা। এতিয়া এয়া যাবলৈ ওলাইছে। এতিয়া আবেলি সময়। এতিয়া চাহ তাহ খালে আৰু খাই মেলি এতিয়া এয়া যাবলৈ ওলাইছে। মায়ে কৈছে ভিডিঅ' নবনাবি দেই, যেনেকৈ তেনেকৈ আছোঁ বুলি কৈছে। মই কৈছোঁ একো নহয় বোলো, একো নাই। দেউতা আহিছিলে আজি, এতিয়া যায়গৈ। এতিয়া গধূলি সময় চাহ তাহ খালে আৰু খাই মেলি এতিয়া যায়গৈ আৰু 5টা বাজি গৈছে এয়া। আৰু ময়ো একদম ঘামি মেলি অৱস্থা নাইকিয়া হৈ আছোঁ। মাহঁতক বিদায় দি লওঁ, যায়গৈ যে ৰখাইছিলোঁ, এতিয়া নাথাকে আৰু এতিয়া যায়গৈ। সেইকাৰণে তেতিয়াহ'লে এয়া মা দেউতা মৰাণৰ পৰা আহিছিলে আৰু আজি মৰাণলৈ নাযায়গৈ যেনিবা। আজি নামৰূপ যাব ভাইটিৰ ওচৰলৈ, তাৰপিছতে কাইলৈহে মৰাণ যাব। আৰু এতিয়া এয়া তামোল কাটি মোক দিছে খাবৰ বাবে। এয়া মায়েও তামোল খায় আৰু ময়ো খাই ভাল পাওঁ তামোল। এয়া দিছে, খাই লওঁ তামোলখন। দেউতা মাক এতিয়া বিদায় দিছোঁ, এতিয়া যাবলৈ ওলাইছে। আৰু ময়ো অৱস্থাই নাই, মোৰ ভাগৰ চুলি তুলি অৱস্থা নাইকিয়া হৈ যায় গৰমত। মাও এই বেগ চেগ লৈ মেলি ওলালে। যোৱা যোৱা হৈ যাব, নালাগে মোক দেই। যাওক এতিয়া নামৰূপৰ পৰা গৈ আকৌ ফোন চোন কৰিবা। মা মই যোৱাই নাই ঘৰলৈ, মৰাণলৈ। মাহঁত আহিছে। টাটা বাই বাই।